নাটকত যিবিলাক চৰিত্ৰ আমাৰ এই আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক, জীৱ জন্তু, ৰাক্ষস অসুৰ ইত্যাদি, সেইবিলাক মুখা হয়, বাকীবিলাক মেকআপ হয়। সেইটো আমাক দি থৈ গ'ল অসমৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। সেই সময়কণ হ'ল আমাৰ 1500 শতিকা। 1500 শতিকাত গুৰুজনে এখন নাটক প্ৰথম নিজৰ জন্মভূমিতে বৰদোৱাত আৰম্ভ কৰিছিল। সেই নাটকখনৰ নাম হ'ল চিহ্ন যাত্ৰা। চিহ্ন যাত্ৰা। তো আজি চলি থকা আমাৰ ভাওনাৰ সেয়ে হ'ল আদি কথা, ইতিহাস। চিহ্ন শব্দ হ'ল ছবি, যাত্ৰা শব্দ হ'ল অভিনয়। প্ৰথমে মানুহক সেই কৃষ্ণ ভক্তি আনিবৰ কাৰণে সেই এখন পথ আঁকিছিলে, চিহ্ন পথ। সেই ছবিখন কৃষ্ণৰ লীলা গোটেই কাহিনী তাত আঁকিছে, আঁকি লৈ জনসাধাৰণক দেখুৱাইছে আৰু সেই ছবিৰ লগত সংগত ৰাখি নাটক কৰিছে, যাত্ৰা। সেই নাটকতে গীত, নৃত্য, বাদ্য, মুখা গোটেইখিনি সংযোগ হৈছে উপাসনা, কৃষ্ণ উপাসনা ক্ষেত্ৰত। আৰু তাতেই গুৰুজনাই দুটা চৰিত্ৰ নিৰ্মাণ কৰিব লগা হ'ল। সেই চৰিত্ৰকেইটা আপোন মুখখনে প্ৰকাশ কৰিব নোৱাৰে, যেনে ব্ৰহ্মা চাৰিখন মুখ, এখন মুখৰ ব্ৰহ্মা কেতিয়াও নহয়। সেইটো ধৰ্মীয় প্ৰতিটি ৰূপ সেইটো লাগিবই। গৰু, পক্ষী, চৰাই, কেতিয়াও মানুহৰ মুখখন চৰাই নহয়। সেই চৰাই পিন্ধালে, মুখা বনাই ব্ৰহ্মা পিন্ধালে। সেয়ে হ'ল আমাৰ আজি চলি থকা ভাওনাৰ আগকথা। আৰু সেই মুখা, সেই যাত্ৰা, সেই ভাওনা সত্ৰসমূহে পিছলৈ ধৰি ৰাখিলে গুৰুজনাৰ সেই আদৰ্শ। সেইকাৰণে আজি আমাৰ ভাওনাত গীত থাকে, নৃত্য থাকে, বাদ্য থাকে, মুখা থাকে। ছখনকৈ নাটক লিখিলে, ছখন নাটকতো সেই মুখা ব্যৱহাৰ তেখেতে দেখুৱাই থৈ গৈছে। গতিকে এই হ'ল আমাৰ ভাওনাৰ আদি কথা। আৰু এই সত্ৰখন 1663 প্ৰতিষ্ঠা কালৰ পৰা এই মুখা সজা বিদ্যাটো সত্ৰখনে আৰম্ভণিৰ পৰা গ্ৰহণ কৰিলে। দেউতাকৰ শিক্ষা মুখা বনোৱা, পিতেকক শিকালে, পিতেকৰ পৰা আকৌ পিতেকক শিকালে। তো এনেকৈ কৰোঁতে এটা পৰ্যায়ত আহি আমিও শিকিলোঁ আমাৰ পিতৃৰ পৰা, আহি এই সময়টো পালেহি। গতিকে মুখাক এতিয়া মানুহে সকলোৰে জনপ্ৰিয় হৈছে আৰু মুখা ব্যৱহাৰ থল বাঢ়িছে। আমিও বঢ়াই দিছোঁ যে কেৱল ভাওনাতে যদি সীমিত থাকে তেতিয়াহ'লে কলাটো আগবাঢ়ি নাযাব। আজি বিমান বন্দৰত মুখা সজাই দিয়া হৈছে, এই ডাঙৰ ডাঙৰ ফাংচনবিলাকত মুখাক উপহাৰ দিয়া হৈছে গামোচাখনৰ লগত সৰু সৰু, এনেকৈ ধৰি। আৰু পৰ্যটকৰ এখন বিশেষ জেগা, তেওঁলোকে এটা কলা হিচাপে নিবলৈ বিচাৰে। গতিকে তেওঁলোকক নিব পৰা পেকেটত সুন্দৰকৈ ভৰাই যাতে সুন্দৰকৈ লৈ যাব পাৰে। এই অকণমান বাণিজ্যিক কৰাৰ কাৰণে মুখাকেইটা শিকিবলৈ অহা সংখ্যা বহুত বাঢ়িল। যিহেতু আমি ভগৱানক চিন্তাৰ কাৰণে ভাওনা, তাত মুখা, সেয়া হৰি কথা, গতিকে চাউল কথা চিন্তা কৰিব লাগিব। গতিকে দুইটা বস্তুৰ মাজত এতিয়া মুখাই যথেষ্ট লাভ হৈছে। তো কেনেকৈ বনায় মুখা, সেই কথাখিনি দেখুৱাইছোঁ, তাত নিৰ্মাণ কৰিলোঁ। প্ৰথম এখন বাঁহৰ মুখ আছিলে, এইটো খুবেই দৰকাৰ। এই বেজটো প্ৰথম। দ্বিতীয়টো আহিল তাৰ ওপৰত কটন কাপোৰ আৰু কুমাৰ মাটি, এটা ভাল মাটি, আমাৰ সাধাৰণ মাটিতকৈ লগাই সেই মাটিটোৰ লগত টুকুৰা টুকুৰ কাপোৰ বোকাটো লগাই এখন এখনকৈ ইয়াৰ ওপৰত পাৰি মোহাই লাগি ধৰিলে। তাৰপিছতে তাৰ ওপৰত আমাৰ তৃতীয় কামবোৰ কৰিব লাগে। এয়া দ্বিতীয়, এয়া প্ৰথম। তৃতীয় কামটো হ'ল যে ইয়াৰ ওপৰত চেহেৰা, চৰিত্ৰ, যি চৰিত্ৰ নবনাওঁ আমি এইটোৰ ওপৰত হ'ব। সাধাৰণ মুখ এখনো হ'ব, গৰুড মুখা এখনো হ'ব, হনুমান হ'ব, চব হ'ব। গতিকে এইটোৰ ওপৰত গৰু গোবৰ লগত আছে কম পৰিমাণৰ কুমাৰ মাটি, অকণমান কেৰাচিন তেল দি গোবৰখিনি ইয়াৰ ওপৰত চেপ দিয়া হ'ল। আৰু চেপটো যেতিয়া মনে ভবা ধৰণে হ'ল, ৰ'দত শুকাবলৈ দিয়া হ'ল। চতুৰ্থ, এইটোৰ ওপৰত আকৌ এবাৰ আমি সেই আগৰ ধৰণে কাপোৰ, কুমাৰ মাটি সৰু সৰু কৰি কাপোৰ দি গোটেই গোবৰক ঢাকি মিহি কৰি দিয়া হ'ল। আৰু মিহি হোৱাৰ পাছত চতুৰ্থ, আৰু ইয়াৰ ওপৰত এটা বগা মাটি সানি দিয়া হ'ল, বগা চক প্ৰাইমাৰ, যিহেতু ৰং কৰিব লাগিব। চতুৰ্থ, পঞ্চমত মুখা কামটো আৰু কৰিব লগা নাথাকে। গতিকে সেই কামখিনি এয়া যেনেকৈ আমাৰ প্ৰাকৃতিক, এইটো অসমৰ মুখাত ডাঙৰ বৈশিষ্ট্য যে কোনো ইয়াত কেমিকেল
প্লাষ্টিক বস্তু ইয়াত ব্যৱহাৰ হোৱা নাই। গতিকে ৰঙো আমাৰ প্ৰাকৃতিক মাটিৰ তলৰ এবিধ ৰং, যিটো যাৰ নাম হেঙুল বুলি কয়, কঠিন ৰঙা, হাইতাল হালধীয়া, কঠিন মাটিৰ তলৰ মিনাৰেল পাথৰ, আৰু নীল গছৰ পৰা ওলায়। তিনিটা ৰং, ৰঙা, নীলা, হালধীয়া। আৰু সেই কঠিন বস্তুখিনি পানীৰ লগত তাক পতাত সুন্দৰকৈ মৰা হয়, তাৰ লগত গম গছৰ বা বেল গছৰ আঠা দি এই কামখিনি কৰা হয়। তো যদিও মই এই পৰম্পৰা ৰঙৰ কথা ক'লোঁ, এতিয়া পৰম্পৰা ৰং আমি ব্যৱহাৰ কৰিবলৈ কিছু কিছু ক্ষেত্ৰত অসুবিধা হৈছে। কেলৈ? 1 কেজি হেঙুলৰ দাম এতিয়া 22,000। গতিকে আমি বজাৰৰ এক্ৰেলিক কালাৰো আমি ব্যৱহাৰ কৰি শিল্পটো ৰক্ষা কৰিছোঁ। গতিকে এয়া মুখাত ৰং হ'ল, আৰু মুখাই প্ৰাণ পাব নামঘৰৰ ভিতৰত, ভাওনাত ৰাতি, আৰু প্ৰাণ দিব এই খালী জেগাকণ পুৰাই আমাৰ নিচিনা এখন মুখিত সোমাই যাব। আৰু সোমাই গ'লে এই অংশটো এইখিনিতে লাগি ধৰিব। যেতিয়া কথা ক'ব ভিতৰৰ মানুহজনে এই মুখখন লৈ যাব, ভিতৰৰ মানুহজনে, আৰু তেতিয়া মুখাৰো প্ৰাণ পাব। এইবোৰ আগত নাছিল, আৰু আমাৰ চিন্তাধাৰাৰ মাজত 2000 চনৰ পৰা কৰা হ'ল। যিহেতু এইটোৱে অলপ মুখাখনৰ ভাৱ আনিব, কথা কওঁতে বাহিৰলৈ ওলাই যাব, বাহিৰৰ বতাহো অকণমান ভিতৰৰ মুখখনে সকাহ পাব। এই অকণমান বিজ্ঞানসন্মত দৃষ্টি ৰাখি এইটো কৰা হ'ল। এয়া হ'ল গৌৰৱৰ মুখা। ঠিক বেলেগ বেলেগ চৰিত্ৰ আমাৰ ৰাস হয় মাজুলীত ডাঙৰ উৎসৱ, আৰু ৰাসত বহু মুখা ব্যৱহাৰ হয়। দুষ্ট দৈত্য অসুৰবোৰ তাতেই শান্তি প্ৰতিষ্ঠাৰ কাৰণে শিশুকালৰ পৰাই কৃষ্ণ নিৰ্ধাৰণ কৰিছে। আৰু তাৰে এটা অসুৰ চৰিত্ৰ হ'ল ৰাক্ষসিনী, নাম পুতনা। তেওঁ মুখত পিন্ধিলে ইয়াতে লাগি গ'ল। ভিতৰৰ মানুহে সংলাপ দিব, আৰু দিওঁতে পুতনায়ো কথা ক'ব। ঠিক সেইধৰণে আহিল আমাৰ অসুৰবিলাক, যিবোৰ স্বভাৱতে আমাৰ মানুহৰ মুখতকৈ বৈসাদৃশ্য, কোনো সাদৃশ্য যদিও থাকে, বৈসাদৃশ্য বুলি কৈছোঁ। এইবিলাক দাঁত আছে, মুখ আছে, তাক এটা ৰস। গতিকে এইটো মুখত পিন্ধে, নাম পলম্বাসুৰ। তাৰ পৰা জন্তুবিলাক আহিল, সেইবিলাক মুখাই হয়। চৰাই এটা লগা হ'ল, জটায়ু, ৰামায়ণৰ কাহিনী। গতিকে মানুহৰ মুখখনৰ জটায়ু হৈ থকা নাই, সেই মুখখন ঢাকি জটায়ু হ'ল। জন্তুবিলাক হ'ব মুখাই। এটা ৰাসতে ওলোৱা জন্তু, ঘোঁৰা চেহেৰা, নাম ধেনুকাসুৰ। সেইধৰণে আমি সাধাৰণ মুখা কৰা হৈছে। কেলৈ কৰা হৈছে? এয়া মেকআপত হয় যদিও আমি মুখাই ভাওনা কৰোঁ। মুখাই যেতিয়া ভাওনা কৰোঁ, মুখা ভাওনা চবেই পিন্ধিব, চবেই মুখাই পিন্ধিব। আধা ঘণ্টা 45 মিনিট এখন নাটক, তাৰে এটা মহিলা চৰিত্ৰ, নাম মোহিনী। গতিকে এইটোৱে হ'ল মুখাৰ ইয়াৰ কথাখিনি। আৰু সৰ্বসাধাৰণতে বিশেষভাৱে দুটা ভাগে মুখাত এতিয়া আমাৰ প্ৰচলন আছে, পৰম্পৰাৰ নাম আছে। এক নাম হ'ল মুখত পিন্ধা মুখ মুখা, সেইকাৰণে মুখ মুখাৰ নাম পালে। চৰিত্ৰ বহুতো হ'ব পাৰে, ধেৰ হ'ব পাৰে। পিন্ধে মুখত, এয়া মুখ মুখা নহয়, গোটেই মানুহজন সোমাই যায়, সোমাই গৈ ভিতৰত এখন জেগাত হাই লেভেল হৈ যায়, দৰ্শকক দেখিব পৰা, সেইখিনিতে মুখখন ৰৈ যায়, 10 ফুট ওখ হয়। সেইকাৰণে সেয়া হ'ল বৰ মুখা। আৰু তেনেকুৱা বৰ মুখাবিলাক আমাৰ কোনবিলাক হয়? নৰসিংহ, এয়া নৰসিংহ, ৰাৱণ, ৰাৱণ বৰ মুখা হয়। উত্তৰ প্ৰদেশত আছে, যোৱা বছৰ তাৰ বছৰ বনাই দিছোঁ, তাত সজাই থৈছে। গতিকে এনেকৈ মুখাই এতিয়া এটা প্ৰচাৰটো যথেষ্ট হৈছে, আৰু যাৰ কাৰণে এটা প্ৰচাৰ, অসম গৌৰৱ। আমি আমাৰ নেতৃত্বত আমি এটা টেবলো বনাইছিলোঁ দিল্লীত, আৰু এই টেবলোটো আছিল সেই বছৰ আমাৰ মুখাৰে। আৰু ইয়াৰ ওপৰত আমি পাৰফৰ্মেঞ্চ কৰি মুখাৰে আমি দ্বিতীয় স্থান আনিবলৈ সক্ষম হ'লোঁ। প্ৰথম স্থান পালে মহাৰাষ্ট্ৰ, দ্বিতীয় পালে অসম, তৃতীয় পালে ছত্তীশগড়। গতিকে এইটোও মুখাৰ বিকাশৰ বিষয়। গতিকে এইবোৰ অসমৰ গৌৰৱ।
আৰু তাৰপিছত আহিল আমাৰ এক্সিবিশ্যনখন প্ৰথম মুখাৰ বিদেশত। মই এইকাৰণে দিছোঁ যে যেতিয়া কথাখিনি লৈছে এইবিলাক লিখিলে যাতে এইবিলাক প্ৰচাৰটো সোমাই যায়, তেতিয়া ৰাইজে গম পাব। গতিকে সেই গম পোৱা বা সিদ্ধান্ত দিছোঁ। এইখন আমাৰ বৃন্দাবনী বস্ত্ৰ আছে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত। অসমৰ কাপোৰ ডাঙৰ মিউজিয়াম, তাত সজাই ৰাখিছে। আৰু তাতে আমালৈ সৌভাগ্য হ'ল যে প্ৰথমখন বিদেশত মুখাৰ এক্সিবিশ্যন 2016 চন। আৰু কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নামাকৰণে প্ৰদৰ্শনী হ'ল। আমি মুখা তালৈ পঠাই দিলোঁ। তো তেওঁলোকে লৈ গৈ তাত প্ৰদৰ্শনী কৰিলে। আৰু এইখন কিতাপ তাৰপৰা ওলাইছে যে প্ৰদৰ্শনীৰ পাছত মুখাখিনি সকলোৱে দেখিব পৰাকৈ সজাই ৰাখিছে বৃন্দাবনী বস্ত্ৰৰ কাষত। এয়া গৰুড় মুখা, ঠিক সেইধৰণে আৰু বহুত আছে মুখা, পুতনাৰ মুখা, এইবিলাক তাত আছে। আৰু এইবিলাক গোটেইবিলাক তাত আছে। গতিকে এইটো হ'ল অসমৰ কাৰণে এটা ভাল যে আমি আজি ক'ব পাৰিম যে মাজুলীতে মুখা নাই, অসম পাৰ হৈ ভাৰতবৰ্ষ পাৰ হৈ বিদেশত মুখা সজাই ৰাখিছে। কেনেকৈ আমি ৰাসত এইবিলাক পাৰফৰ্মেঞ্চ কৰিছোঁ, ভিডিঅ' লৈ গৈছে, 3 মিনিট সময় ভিডিঅ'বিলাক তাত দেখাই দিয়ে। গতিকে সেইটো এটা মই সেইকাৰণে গৌৰৱ বুলি কৈছোঁ অসমত, যে কাইলৈ ইয়াত মুখা হেৰাই গ'লেও লণ্ডনত মুখা দেখা পাব। কাৰণ তেনেকুৱা আহি এই বৃন্দাবন বস্ত্ৰখন যদি আমাৰ অসমৰে আছিল তো অসমত ৰাখিব নোৱাৰিলে। তো তাত থকাৰ কাৰণেও আমি গম পালোঁ যে আমাৰ এখন বস্ত্ৰ তাত আছে। এইটো স্বীকৃতিয়ে হ'ল বৃন্দাবনী বস্ত্ৰ। গতিকে সেইকাৰণে আমি আৰ্কাইভ কৰিছোঁ বস্তুবিলাক। আৰু প্ৰদৰ্শনী এইটো খুব দৰকাৰ। গতিকে এই কৰ্মত লাগি আছোঁ। গতিকে আমাৰ পৰিচয় দিছোঁ। মোৰ নাম হেমচন্দ্ৰ গোস্বামী। আৰু 2017 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে এই মুখাশিল্পৰ ওপৰতে দিছিলে অনাৰেবল PhD। আৰু 2018 চনত দিছিলে ভাৰত চৰকাৰে সংগীত নাটক একাডেমি এৱাৰ্ড। সেয়া ৰাষ্ট্ৰপতিয়ে দিয়া এইখনেই হ'ল আমাক দিয়া এই মুখাৰ ওপৰত। গতিকে এয়া আমি ভাবিছোঁ, এয়া আমি পৰিচয় বেলিকা দেখুৱাইছোঁ। কিন্তু সন্মানৰ বেলিকা আমি ক'বলৈ গ'লে এয়া সমাজখন তথা আমাৰ গুৰুজনা আৰু সমাজখনৰ। কাৰণ এয়া সমাজৰ যদি উৎসাহ নহ'লেহেঁতেন আমিও আগবাঢ়ি নাযাওঁ। গুৰুজনাই যদি এয়া নিদিলেহেঁতেন আমিও নাপাওঁ। গতিকে আমাৰ উদ্দেশ্য আৰু লক্ষ্য এটা শেহতীয়া যে এই শিল্পকৰ্ম আমি কৰি নাথাকোঁ। অসমবাসী আমাৰ যুৱকসকলে শিকক, শিকি লওক বিদ্যা, মহিলাই শিকি লওক। আৰু আমি দিবলৈ আছোঁ, আমাক লাগে এতিয়া লওঁতা ব্যক্তি। গতিকে এইটোৱেই হ'ল মোৰ মনৰ কথা।